হাই ফ্ৰেণ্ড, আজি মই ওলাইছোঁ ঢকলা বনাবলৈ। ঘৰতে কেনেদৰে ঢকলা বনাব পাৰি আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু মই বজাৰৰ পৰা আনিছোঁ ঢকলা। এতিয়া হাৰমন ঢকলা পেকেট এটা আনিছোঁ আৰু এতিয়া ঘৰতে বনাম চটফটা ঢকলা। তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। তো এতিয়া মই লৈছোঁ ইয়াৰ লগত নৰসিংহ পাত আৰু ক'লা সৰিয়হ, আৰু লৈছোঁ জলকীয়া লৈছোঁ, কেঁচা জলকীয়া অকণমান ফালি লৈছোঁ। আৰু এতিয়া ঢকলা পেকেটটো মই এটা বাউলত লৈ ল'ম। তো ইয়াৰ কাৰণে মই ইয়াৰে আধাখিনি ঢকলা লৈ ল'ম, গোটেইখিনি নবনাওঁ বাৰু। আপোনালোকে যদি ইচ্ছা কৰে গোটেইখিনিও বনাব পাৰে। মই আধাখিনি বনাম ইয়াৰে। তো আধাখিনি লৈ ল'লোঁ মই ইয়াত পেকেটটোৰ পৰা। এতিয়া ইয়াতে অকণকৈ পানী দি পেলাই মই ইয়াৰে ডো এটা বনাই ল'ম। তো এইখিনি মিক্স কৰিম। এতিয়া অকণকৈ পানী দিম যাতে মানে গুটি গুটি হৈ নাথাকে, ধুনীয়াকৈ মিহি হৈ যাব অকণকৈ পানীটো দিলে। আৰু তেতিয়া মানে পানীটোৰ পৰিমাণটো গম পোৱা যাব। একেবাৰে ঢালি দিলে গোটেই পনীয়া হৈ যাব। আৰু এইটো বনাওঁতে মিক্স কৰোঁতে আমি একদম মানে কেক বনালে যেনেদৰে প্ৰস্তুত কৰোঁ মিক্সাৰটো, ঠিক তেনেদৰে প্ৰস্তুত কৰিব লাগিব। তো এইখিনি মই মিক্স কৰি লওঁ আৰু বনাম চটফটা ঢকলা। তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় আৰু লগতে নতুন নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। এতিয়া মোৰ এইখিনি প্ৰস্তুত হৈ গ'ল। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু আনফালে দিছোঁ মই ৰাইচ কুকাৰত পানী গৰম হ'বলৈ। তো পানীখিনি খুব উতল আহিছে। তো ইয়াৰে ভিতৰত মই এখন ষ্টেণ্ড দি দিছোঁ, কেৰাহী থোৱা ষ্টেণ্ডখন। যিহেতু ষ্টিমাৰ মোৰ বেলেগ নাই, সেইটোকে ব্যৱহাৰ কৰিছোঁ। আৰু এটা বোল বাতি লৈছোঁ। আপোনালোকে কেক বনোৱা বাতিও ব্যৱহাৰ কৰিব পাৰে। অকণ তেল সানি লৈছোঁ। তো তেলটো দিয়াৰ পিছত মই ইয়াতে এইখিনি মিক্সখিনি ভৰাই ল'ম। বাতিত দি ল'লোঁ। দিওঁতে চাব যে তলুৱাখন যাতে সমান হয়, তেতিয়া ঢকলাত দেখিবলৈ বৰ ধুনীয়া হ'ব আৰু একদম ধুনীয়াকৈ ফুলি আহিব। অসমান হ'লে অকণমান প্ৰব্লেম হয়। সেইকাৰণে তলখন যিহেতু একদম ফ্লেট আছিলে, সেইকাৰণে মই বল বাতিটোকে ল'লোঁ। তো এইটোতে দিলোঁ। আপোনালোকে সৰু কিবা বেলেগ বাতি থাকিলেও ব্যৱহাৰ কৰিব পাৰে। তো এতিয়া মই ঢাকনিখন মাৰি দিলোঁ। প্ৰায় 20 মিনিটমান সময় লাগে আৰু ষ্টিমাৰটো অকণমান গৰম ভাৱটো আহি আছিলে। তো অলপ টাইম লাগিব। তো 20 মিনিটমান সময় তাতে লাগিব। মই এতিয়া ইয়াতে বাকীখিনি বস্তু প্ৰস্তুত কৰি লওঁ। তো কেৰাহী গৰম হ'বলৈ দিলোঁ মই। তো ফুৰণ দিবলৈ মই কেৰাহীটো প্ৰায় গৰম হৈছে। তো ইয়াতে দিম মই অকণমানি তেল। তো তেল দিয়াৰ পিছত যিহেতু কেৰাহী গৰমেই আছিলে, তো তেলটো পটককৈ গৰম হৈ গ'ল। আৰু মই দিলোঁ ইয়াতে সৰিয়হখিনি, ক'লা সৰিয়হ আছিলে, আৰু দিম কাৰি পত্তা, মানে আপোনাৰ নৰসিংহ পাত আৰু কেঁচা জলকীয়া, অকণমান নিমখ দিছোঁ। যিহেতু অলৰেডি ঢকলাত অকণ নিমখীয়া হয়ে, সেইকাৰণে মই অকণমান দিছোঁ। আপোনালোকে নিদিলেও নাই। তেতিয়া অকণমান চটফটা লাগে, জ্বলা নিমখীয়া। আৰু লগতে দিম মই আধা চামুচমান অকণমান মিঠাৰ কাৰণে চেনি দিম। তো ইয়াতে মই অকণমান চেনি দি দিলোঁ, হাফ চামুচ।
তো এতিয়া তৰকাটো মোৰ ৰেডি হৈ গ'ল। এইখিনি ঠাণ্ডা হৈ লওক আৰু মোৰ ঢকলাও ৰেডি হৈ যাব এতিয়া। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া মোৰ ঢকলাও ৰেডি হৈছে, প্ৰায় 20 মিনিটমান হৈ গ'ল আৰু একদম ফুলি আহিছে। মই চালোঁ অকণমান বাকী আছে মাজৰখিনি, আপোনালোকে এনেকৈ কাটি এডাল লৈ পেলাই চালে গম পাই যাব মাজৰখিনি ভালদৰে হোৱা নাই, আৰু অকণমান দেৰি হ'বলৈ দিলোঁ মই, আৰু 10 মিনিটমান সময় হ'লে হৈ যাব। তো এতিয়া মোৰ হৈ গ'ল ঢকলা ৰেডি। তো একদম ফুলি আহিছে, দেখিছে আপোনালোকে, হৈ গ'ল। তো এতিয়া মই এইটো অকণমান ঠাণ্ডা হ'লে ছাইডটোৰ পৰাই কটাৰী এখনেৰে এৰুৱাই পেলাই প্লেটত উলিয়াম। ছাইডটো কটাৰীৰে ধুনীয়াকৈ কাটি দিলোঁ যাতে লাগি নাথাকে, নহ'লে ফাটি যাব পাৰে। তো হৈ গ'ল মোৰ ৰেডি ঢকলা। চাওক ইমান ধুনীয়া স্পঞ্জি একদম কেকৰ নিচিনা আৰু পূৰা স্মুথ হৈছে। তো এনেকৈ আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকুৱা কাটিব পাৰে, স্কোৱাৰ টাইপতো কাটিব পাৰে, নহ'লে বৰফি টাইপো কাটিব পাৰে, আপোনালোকৰ ইচ্ছা অনুযায়ী কাটি ল'ব। তো মই এইখিনি কাটি ল'লোঁ। এতিয়া মোৰ ঢকলা প্ৰায় ৰেডিয়ে। তো এটা বল বাতিত লৈছোঁ মই ঢকলাখিনি, আৰু চাওকচোন কিমান স্পঞ্জি চালে গম পোৱা যায়, বহুত ধুনীয়া হৈছে আৰু খাবলৈ পূৰা চটফটীয়া। আপোনালোকে ইচ্ছা কৰিলে তৰকা লগাওঁতে আপোনালোকে অকণমান নেমুৰ ৰসো দিব পাৰে। মই দিলোঁ, সেইটো আপোনালোকে দেখুওৱা নহ'লে। তো অকণমান নেমুৰ ৰস দিলে মানে চটফটা লাগে, টেঙা মিঠা জলকীয়া এনেকুৱা, খাবলৈ বৰ ধুনীয়া হয়। এতিয়া চাম্বাৰখিনি ইয়াতে দি দিম আৰু হৈ গ'ল মোৰ একদম চটফটা ঢকলা ৰেডি। তো আপোনালোকে এনেদৰে ঘৰত বনাব, খাব, আৰু কেনে পাইছে ক'ব, কমেণ্টত জনাব। তো হৈ গ'ল ঢকলা ৰেডি, আৰু আমি খাওঁ এতিয়া। ঢকলা বনাইছোঁ যিহেতু খাবতো লাগিবই। তো আপোনালোকে খাবচোন এনেকৈ বনাই পেলাই। তো আজিলৈকে আহিছোঁ, বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।